মোৰ মাজে মাজে এটা কথা ভাবি আচৰিত লাগে যে আমাৰ অসমত কিছুমান মানুহে SCS চাকৰি পায়ো চাকৰি বাদ দি দিয়ে। মই এইটো কোৱা নাই যে চাকৰিটো বহুত ডাঙৰ চাকৰি বুলি চাকৰি কৰি থাকিব লাগিব, সেইটো কোৱা নাই। কিন্তু ইয়ং অফিচাৰ কিছুমানে বা ইয়ং SCS অফিচাৰবিলাকে যেতিয়া চাকৰি বাদ দিব, ৰিজাইন দিব, তেতিয়া বেয়া লাগে। কাৰণ কিয় SCS চাকৰিটোৱে আমাৰ সমাজত এটা ডাঙৰ চাকৰি আৰু SCS চাকৰিটোৰ জৰিয়তে বহুত ছাৰ্ভিচ আগবঢ়াব পাৰি ৰাইজৰ মাজত। আৰু সকলোৰে এটা আশা আকাংক্ষা, সকলোৰে এটা মানে সপোন থাকে SCS হোৱাৰ। কিন্তু সেই চাকৰিত পায়ো বহুতে বাদ দিয়ে, এইটো দুখ লগা হ'বই দিয়কচোন। গতিকে আজিৰ বিষয়টো আজি আমি আলোচনা কৰিম এই ভিডিঅ'টিত। সকলোকে নমস্কাৰ জনাইছোঁ। মোৰ নাম শ্ৰী ভৱেশ ৰয় আৰু যিসকলে মোৰ ভিডিঅ'বোৰ চাই তেওঁলোকক অশেষ ধন্যবাদ। আশা কৰিছোঁ আগলৈকে চাই থাকিব আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব আৰু শ্বেয়াৰ কৰি দিব আপোনালোকৰ বন্ধুবৰ্গৰ মাজত, যাতে আগন্তুক সময়ত আপোনালোকে এনেকুৱা কিছুমান জীৱনমুখী বুলি এইকাৰণে কৈছোঁ, মই ইয়াত যিবোৰ ভিডিঅ' দিবলৈ চেষ্টা কৰোঁ সেই গোটেইবোৰ আমাৰ লাইফৰ লগত ডাইৰেক্টলি হওক ইনডাইৰেক্টলি জড়িত। গতিকে আজিৰ বিষয়টো হৈছে যে SCS অফিচাৰে চাকৰি কিয় ৰিজাইন দিয়ে। হয়তো আপোনালোকেও দেখিছে যে আজি কিছু বছৰত আমাৰ অসমত বহুতো SCS অফিচাৰে চাকৰি ৰিজাইন দিছে। বহুতে নহ'লেও কিছু সংখ্যকে ৰিজাইন দিছে। ৰিজাইন দি পেলাই কোনোবাই কোচিং চেণ্টাৰ চলাইছে, কোনোবাই অন্য কিবা কাম কৰিছে। ৰিজাইন দিয়াৰ পিছত কি কাম কৰিছে সেইটো আমাৰ মেটাৰ নহয়, কিন্তু মেটাৰটো হৈছে ৰিজাইন কিয় দিয়ে। এতিয়া আপোনালোকৰ মতে ৰিজাইন দিয়াৰ কাৰণ কি হ'ব পাৰে কওকচোন। কাৰণ কি আমাৰ অসমত দেখিছোঁ এগৰাকী ভাল ৰেংক পোৱা SCS অফিচাৰে চাকৰি ৰিজাইন দিছে আজিৰ পৰা কেইবছৰমান আগত। এতিয়া এই চাকৰি ৰিজাইন দিয়াৰ কাৰণবিলাক মই যদি শ্বৰ্ট আউট কৰোঁ বা মোৰ মানে মনত আহিছে, আপোনালোকৰ কিবা যদি আইডিয়া আছে কমেণ্ট কৰি জনাব যে আপোনালোকৰ মতে SCS অফিচাৰে চাকৰি কিয় ৰিজাইন দিয়ে। মোৰ মতে ৰিজাইন দিয়াৰ কাৰণ হৈছে নাম্বাৰ 1টো হৈছে ৱৰ্ক প্ৰেছাৰ, কামৰ প্ৰেছাৰ। হয়তো সকলো মানুহে কামৰ প্ৰেছাৰ ল'ব নোৱাৰে। কিছুমানে ধৰক এটা লাক্সাৰিয়াছ লাইফৰ পৰা গৈ পেলাই তাত যদি তেতিয়া মাটিৰ কামেই হওক বা পাব্লিকৰ কাম, বিভিন্ন ধৰণৰ কাম, সেই কামত প্ৰেছাৰ ল'ব নোৱাৰে। তো সেইটো কাৰণে কিছুমানে ভাবে যে এইটো কাম মোৰ কাৰণে নহয়, তো মই ইয়াৰ পৰা আঁতৰি যাওঁ, তেনেকৈও ওলাই আহিব পাৰে। তাৰপিছত নেক্সট ৰিজনটো হ'ব পাৰে লেছ ফেচিলিটি। যিহেতু SCS হ'লেও SCS পাছ কৰাৰ লগে লগে গুৱাহাটীতে থাকিব পাব বা গুৱাহাটীতে চাকৰিটো পাব তাৰতো গেৰাণ্টি নাই। গতিকে আমাৰ অসমৰ বিভিন্ন জিলাত যাব লগা হ'ব পাৰে। তো সকলো জেগাতে সুবিধাটো একে নাথাকিব পাৰে। এতিয়া কিছুমান ৰিম'ট এৰিয়া থাকে বা আমাৰ তথাপিও আজিকালি যিহেতু সকলোতে ডেভেলপমেণ্ট হৈছে, কিন্তু তথাপিও মানুহৰ এটা এক্সপেক্টেশ্যন থাকে যে আমি এনেকুৱা এটা লাইফ বিচাৰোঁ, এনেকুৱা এটা লাক্সাৰিয়াছ হোম বিচাৰোঁ। তো তেনেকুৱা ক্ষেত্ৰত কিছুমানে তাত এডজাষ্ট কৰিব নোৱাৰি পেলাই চাকৰি বাদ দিব পাৰে। নেক্সট ট্ৰেন্সফাৰেবল জব। বহুতেই ট্ৰেন্সফাৰেবল জবটো হেণ্ডেল কৰিব নোৱাৰে বা ট্ৰেন্সফাৰেবল জবটোত এডজাষ্ট কৰিব টান পায়। কাৰণ কিয় কিছুমানে ফেমিলি এৰিব নোৱাৰে বা কিছুমানৰ ফেমিলি ইছ্যু থাকে বা বিয়াৰ পিছত কাৰোবাৰ কাৰণে কিছুমানৰ কাৰণে এনেকৈ ফেমিলি মেইনটেইন কৰাত প্ৰব্লেম হয়। তো সেইটো কাৰণেও বাদ দিব পাৰে। হয়তো আৰু অন্য কিবা কাৰণ থাকিব পাৰে, সেইবোৰ আমি নাজানো বা হয়তো আপোনালোকৰ মনত যদি কিবা তেনেকুৱা আহিছে কমেণ্ট কৰি জনাব বা আপোনালোকৰ যদি কিবা এক্সপিৰিয়েঞ্চ আছে। কিন্তু মই এই ভিডিঅ'টো এইকাৰণে প্ৰস্তুত কৰিছোঁ যিহেতু APSCৰ এডভাৰটাইজমেণ্ট দিছে আৰু বহুত ল'ৰা ছোৱালীয়ে বা বহুত আমাৰ বন্ধু বান্ধৱী APSC পৰীক্ষা দিব, SCS হৈ যাব, SCS পাছ কৰিব বা SCS নহ'লেও বাকী যিবোৰ পষ্ট আছে লেবাৰ অফিচাৰ হওক বা এনেকুৱা পষ্টবোৰ সেইবিলাকত চিলেকশ্যন হ'ব। কিন্তু মই তেওঁলোকক এটা ৰিকুৱেষ্ট কৰিব বিচাৰিম যে আপোনালোকে পৰীক্ষাটো দিয়াৰ আগত এইটো কথা নিশ্চিত হৈ ল'ব যে মই এই কামটো ভাল পাওঁ বা এই কামটো মই কৰি পেলাই লাইফটো মই আগুৱাই নিব পাৰিম। মই পইচাৰ কথা কোৱা নাই, মই কৈছোঁ যে এই কামটোত মই ছেটিছফেকশ্যন পাম আৰু কামটো কৰি পেলাই মই নিজৰ লাইফটো, নিজৰ কেৰিয়াৰটো আগবঢ়াই লৈ যাম বা মই মোৰ যিখিনি ৰাইজক যিখিনি মই ছাৰ্ভিচ দিব লাগে সেইখিনি মই দি যাম। গতিকে এইটো কাৰণে আমি ভাবিব লাগে, কাৰণ কিয় পিছত যাতে গৈ পেলাই ৰিজাইন দিব লগা নহয়। আৰু ৰিজাইন যেতিয়া দিয়া যায় ন, ৰিজাইন দিলে পাব্লিকৰ বহুত লোকচান হয়। পাব্লিকৰ লোকচান, ৰাইজৰ লোকচান বা আমাৰ চৰকাৰৰ লোকচান। এতিয়া কেনেকৈ লোকচান হয় চাব। প্ৰথমতে আমি চৰকাৰৰ লোকচানটোৱে কওঁ। চৰকাৰৰ লোকচান এইটো যে এজন অফিচাৰ চৰকাৰে চিলেক্ট কৰে, তেওঁক ট্ৰেইনিং দিয়ে,
তেওঁ গোটেইখিনি ফেচিলিটি দি পেলাই গোটেইখিনি তেওঁৰ নামত যিখিনি যি খৰচ কৰিব লাগে সেইখিনি কৰি পেলাই এজন অফিচাৰ সৃষ্টি কৰে আৰু তেওঁক যেতিয়া এনেকৈ ট্ৰেইনিং দি যেতিয়া সেই অফিচাৰজনে যেতিয়া একদম সম্পূৰ্ণ দায়িত্ব লোৱাৰ সময় আহে সেইখিনি সময়ত যদি তেওঁ বাদ দি দিয়ে চাকৰিটোৱে বাদ দি দিয়ে লছটোতো চৰকাৰৰ হ'লে দ্বিতীয়তে পাব্লিকৰ লছ পাব্লিকৰ কেনেকৈ লছ এজন SCS অফিচাৰৰ আণ্ডাৰত বহুতখিনি ইম্পৰ্টেণ্ট কাম থাকে যিবোৰ আমাৰ পাব্লিকৰ লগত ডাইৰেক্টলি জড়িত যেনে কাৰোবাৰ ইনকাম চাৰ্টিফিকেট লাগে কাৰোবাৰ কাষ্ট চাৰ্টিফিকেট লাগে এইবোৰ বা কাৰোবাৰ PRC লাগে এই গোটেইবোৰ এজন SCS অফিচাৰৰ আণ্ডাৰতে হয় গতিকে যদি এজন SCS অফিচাৰ নাথাকে তেতিয়াহ'লে সেইবিলাক কাম ৰখি যায় আৰু ৰাইজে বহুত হাৰাশাস্তি খায় বা কাৰোবাৰ মাটিৰ ৰেজিষ্ট্ৰেশ্যন তো এইবিলাক কামত পাব্লিকৰ বহুত হাৰাছমেণ্ট হয় হয়তো যিসকলে ইনকাম চাৰ্টিফিকেট বনাইছে যিসকলে মাটিৰ ৰেজিষ্ট্ৰেশ্যন কাম কৰিছে আপোনালোকে গম পায় এজন অফিচাৰ নাথাকিলে কেনেকুৱা হ'ব পাৰে তো এইটো এটা ৰাইজৰ লছ আৰু এটা ভেৰি ইম্পৰ্টেণ্ট লছ সেইটো হৈছে যে আন এজন কেণ্ডিডেটক ডিপ্ৰাইভ কৰা হয় বা বঞ্চিত কৰা হয় ধৰক যিজন মানুহে ৰিজাইন দিলে চাকৰিৰ পৰা তেওঁৰ জেগাত যদি অন্য এজন মানুহে চাকৰি পালেহেঁতেন হয়তো তেওঁ 60 বছৰলৈকে সেৱা আগবঢ়ালেহেঁতেন গতিকে আন এজন কেণ্ডিডেটক বঞ্চিত কৰি পেলাই বা নিজে যেতিয়া চাকৰিটো জইন কৰি পেলাই চাকৰিত নকৰে তেতিয়াহ'লে আল্টিমেটলি আন এজনক বঞ্চিত কৰাও হয় গতিকে মই ভাবোঁ এনেকুৱা হ'ব নালাগে বা মই ব্যক্তিগতভাৱে মই এই বস্তু ছাপৰ্ট নকৰোঁ যে কোনোবাই চাকৰি SCS হৈছে হৈ পেলাই ঘপককৈ ৰিজাইন দিব এই বস্তু মই ভাল নাপাওঁ মানে মোৰ পাৰ্চনেল ভিউটো কৈছোঁ আপোনালোকৰ ভিউটো জনাব আৰু এই যিটো SCSৰ চাকৰি এইটোক লৈ বহুতৰ সপোন থাকে কিন্তু সপোনটো দেখাৰ লগতে আমি ৰিয়েলিটিটো জানিব লাগিব ৰিয়েলিটিটো কি যে আমি এইটো ভাবিব নোৱাৰিম যে SCS হ'লেও মানে একেবাৰে ভাল গুৱাহাটীৰ AC ৰুমত থাকি আমি কাম কৰিব পাৰিম সেইটো নহয় SCS হ'লেও এইটো এটা ট্ৰেন্সফাৰেবল জব বা ইয়াত গ্ৰাছৰুট লেভেলত কাম কৰিব লগা হয় অসমৰ বিভিন্ন জিলাত যাব লগা হয় বা জিলাত থাকি পেলাই কাম কৰিব লগা হয় আৰু অলপ কামৰ প্ৰেছাৰো থাকে বা যেনেকুৱা আমাৰ মানে বাকি জববিলাকত থাকে SCS হ'ল বুলিয়ে যে বহুত মানে আৰামৰ চাকৰি তেনেকুৱা নহয় কামৰ প্ৰেছাৰ থাকে কাৰণ আমি দেখিবলৈ পাওঁ এজন SCS অফিচাৰে বহুতকেইটা ডিপাৰ্টমেণ্টৰ দায়িত্ব লৈ থাকিব লগা হয় গতিকে যেতিয়া এজন অফিচাৰে বহুতকেইটা ডিপাৰ্টমেণ্ট দায়িত্ব লোৱাৰ লগতে তেওঁৰ মেণ্টেল প্ৰেছাৰো থাকে কাৰণ এটা মেনেজমেণ্ট কেপাচিটিও বহুত ডাঙৰ থাকিবলগীয়া হয় গতিকে সেইকাৰণে মই ভাবোঁ যে যিসকলে SCS পৰীক্ষা দিব বিচাৰে বা SCS অফিচাৰ হ'ব বিচাৰে তেওঁলোকে সপোন দেখাৰ লগতে এই বস্তুবিলাকো জানি ল'লে বা এই বস্তুবিলাক অলপ একচেপ্ট কৰিলে ভাল হয় কাৰণ কিয় নহ'লে আজি কিছু বছৰ যেনেকৈ SCS অফিচাৰ কিছুমানে ৰিজাইন দি পেলাই বেলেগ কাম কৰিছে কিন্তু এই ৰিজাইন দিয়া বস্তু মই ভাল নাপাওঁ মানে কি আৰু আচলতে এইটো হ'ব নালাগে এইটো বেয়া কথা মোৰ হিচাপত বেয়া কথা আৰু হয়তো কেতিয়াবা এনেকুৱা চিটুৱেশ্যন আহি যায় যে আমাৰ একেবাৰে মেডিকেল গ্ৰাউণ্ড আহি যায় বা নিজৰ বেমাৰ আছে বা মোৰ ধৰক কাৰোবাৰ মা দেউতাক চাবলগীয়া হয় মা দেউতাৰ মেডিকেল ইছ্যু আছে সেইবোৰ ক্ষেত্ৰত বেলেগ কথা কিন্তু আদাৰৱাইজ যিবোৰ ক্ষেত্ৰত মানে আমি এডজাষ্ট কৰি ল'ব পাৰোঁ সেইবোৰ ক্ষেত্ৰত আমি এডজাষ্ট কৰি ল'ব লাগে আৰু ৰিজাইন দিয়াটো মানে ৰিজাইন নিদিয়াকৈ থকাটো চেষ্টা কৰিব লাগে আৰু কাম এটা যেতিয়া গভৰ্ণমেণ্টে আমাক এটা মানে এজন মানুহক দায়িত্ব দিয়ে ইমান ডাঙৰ দায়িত্ব এটা সেই দায়িত্বটো পালন কৰিব চেষ্টা কৰিব লাগে তো মোৰ হিচাপত এইখিনি কথা ক'লোঁ আপোনালোকেও কমেণ্ট কৰি জনাব এই বিষয়টো আপোনালোকে কি কয় আৰু বিষয়টো হৈছে এইটোৱে যে SCS অফিচাৰে কিয় চাকৰি ৰিজাইন দিয়ে বা আমাৰ অসমৰ SCS চাকৰিবিলাক ইমান বেয়া চাকৰি নে যে ৰিজাইন দিব লগা হয় নে আমাৰ অসমখন ইমান বেয়া নেকি যে SCS অফিচাৰৰ চাকৰি ৰিজাইন দিব লগা হয় তো বিষয়টো আপোনালোকক এৰিলোঁ আজিলৈ নমস্কাৰ আৰু কমেণ্ট কৰি জনাব কেনেকুৱা লাগিল ভিডিঅ'টো বা আৰু কিছুমান এনেকুৱা বিষয় আছে যিবোৰৰ ওপৰত আপোনালোকে ভিডিঅ' বনোৱাটো বিচাৰে তো আজিলৈ এৰিছোঁ থেংক ইউ